हेलो बंधुসকল DDF 360 आसाम यूट्यूब चैनलत आपनालोকক स्वागतम जनाइछु। मैं आज आपनालोকক कबले ओलाइछु यूट्यूब की बस्तु, यूट्यूबर पर केनेदरे पैसा कमाब पारि, कोने पैसा दिए, यूट्यूबत की रूल रेगुलेशन आछे, कम्युनिटी गाइडलाइन की आछे। यूट्यूब आरम्भ करार आगत आपनालोকক एइबोर बस्तु जनातो उचित, कारण आपुनि जेतिया यूट्यूब चैनल बनाइ लब, बनार पिছত जदि आपनार ओसरत एबिलाक हेडेक आहि जाय तेनहले आपुनि इयार ओपरत जेतु माने करिब एको करिब नोवारिब। आपनार चैनल अटोमेटिकली यूट्यूबर पर डिलीट हो जाब, आपनार नाम बिचारि केतियाओ पोৱা नाजाब। यार हेइ कारणे मैं आपनालोকক কৈ আছো कि यूट्यूब चैनल बनोৱাৰ আগত এইখন বস্তু জনাটো উচিত। মই আজি আপোনালোকক কম यूट्यूब चैनल बनोৱাৰ আগত আপোনালোকক কি সাৱধান থাকিব লাগে, আৰু নেক্সট ভিডিঅ'ত মই আপোনালোকক এক প্ৰপাৰ यूट्यूब चैनल এখন কেনেদৰে বনাব পাৰি আৰু সেইখন কেনেদৰে সেটআপ কৰিব পাৰি ফুললি ডিটেইলছ মই আপোনালোকক এইখন চেনেলত কৈ দিম, DDF 360 আসাম। তো বন্ধুসকল, আপোনালোকৰ ভিতৰত বহুত মানুহে কমেন্ট কৰিব যে তই ইমান বকি আছা, তোৰ চেনেললে না সাবস্ক্ৰাইবাৰ নাই আৰু তই কি জানা ইউটিউবৰ বিষয়ে। তো মই আপোনালোকক কৈ আছো মোৰ আৰু এখন চেনেল আছে যিখনৰ নাম হ'ল টিকটক টেকনিক্যাল। সেইখন চেনেলত মোৰ হিন্দী চেনেল 17000 সাবস্ক্ৰাইবাৰ হলে আৰু তাত মই এইবিলাকৰ ওপৰত ভিডিঅ' এৰিছো। তো মই আজি এইখন ভিডিঅ'ত আপোনালোকক কম ইউটিউব কি বস্তু, ইউটিউবত পইচা কোনে দিয়ে, ইমান কথা নকলে মানে যিমানখিনি পাম 10 মিনিটৰ আগতে সেইখিনি মই আপোনালোকক কোৱাৰ কাৰণে চেষ্টা কৰিম। তো বন্ধুসকল, ইউটিউবটো নো কি? ইউটিউবটো হ'ল এখন গুগলৰ প্ৰডাক্ট। গুগলৰ যেনেকুৱা প্ৰডাক্ট, এণ্ড্ৰইডটো গুগলৰ প্ৰডাক্ট হয়, আপোনালোকে জানেনে নাই মই আপোনাক কৈ দি আছো। এনেকুৱা ইউটিউবটো এখন গুগলৰ প্ৰডাক্ট। গুগল এখন কোম্পানী, তাৰ এখন প্ৰডাক্ট হ'ল ইউটিউব। এইটো জনাটো আপোনাৰ বহুত জৰুৰী। গুগলৰ এখন প্ৰডাক্ট ইউটিউবটো যেটো হ'ল, ইউটিউবটো নিজে গুগলে বনোৱা নাছিল, ইউটিউবখন এখন মানুহৰ পৰা কিনি লৈছিল, কিনি লৈ হেনে গুগলত সেইটো সামিল কৰিছিল। তো মই আজি আপোনালোকক ক'বলৈ ওলাইছো ইউটিউবত পইচা কোনে দিয়ে আৰু ক'ৰ পৰা পইচাটো আহে। ইয়াৰ আগতে আপোনাৰ জনাটো উচিত কি কপিৰাইট কমিউনিটি গাইডলাইন এই দুটা বস্তু ন কি, আৰু এই দুটা বস্তু হ'ল ইউটিউবাৰৰ মাথাৰ ঝামেলা। কাৰণ ইউটিউব চেনেল বনালে এই দুটা বস্তু আপোনাক বহুত ডিস্টার্ব দিব। আপোনাৰ চেনেল ডিলিট হৈ যোৱা অৱস্থা হ'ব, যেনেকুৱা মোৰ লগত হৈছিল প্ৰথমত। এতিয়া বৰ্তমান নহয়, মোৰ সেইবিলাক এক্সপিৰিয়েঞ্চ হৈ গৈছে। তো মই আজি আপোনালোকক কম কি সেইবিলাকৰ পৰা আপুনি কেনেদৰে বাচিব পাৰে ইউটিউব চেনেল বনোৱাৰ আগত। আপুনি ভাবি আছে কি তই কি এইবিলাক বকি আছা? মই বকি আছো কি কাৰণ অসমত ইউটিউবাৰ হোৱাটো বহুত জৰুৰী, কাৰণ অসমত ইমানবিলাক ইউটিউবাৰ নাই যি ইমান নাই অন্য ঠাইৰ পৰা। কাৰণ আজি অসমত মই নিউজ 18ত যেটো মানে ভিডিঅ' চালো, কেইটা মানে ইউটিউবাৰ আছে, সিহঁতে এইবিলাক কথাটোবিলাক নকয়। সেইকাৰণে ভাবিলো কি মই আপোনালোকক কৈ দিওঁ আৰু। তো প্ৰথমত মই আপোনালোকক কম কপিৰাইট কি ন। কপিৰাইটৰ ভিতৰত দুটা ভাগ আছে, কপিৰাইট ষ্ট্ৰাইক, কপিৰাইট ক্লেম। তো মই প্ৰথমত আপোনালোকক কৈ আছো কপিৰাইট ক্লেমটো আৰু ষ্ট্ৰাইকটো। ইয়াৰ ভিতৰত মই ষ্ট্ৰাইকটোৰ কথা প্ৰথমত কৈ দিওঁ। ষ্ট্ৰাইকটো ন কি? ষ্ট্ৰাইকটো দিলে আপোনাৰ চেনেল ন কি হ'ব? এটা ষ্ট্ৰাইক দিলে আপোনাৰ চেনেল নৰ্মাল থাকিব, দুটা ষ্ট্ৰাইক দিলে আপুনি 3 মাহমান ভিডিঅ' আপলোড কৰিব নোৱাৰিব, তিনিটা ষ্ট্ৰাইক লাগিলে আপোনাৰ চেনেল ইউটিউবৰ পৰা হেৰাই যাব, আপুনি এটকামান ইনকাম কৰিব নোৱাৰিব। তো ষ্ট্ৰাইকৰ পৰা বাচাটো কেনেদৰে বাচিব লাগিব? আপুনি ক'ব ষ্ট্ৰাইক ন কি? আৰু ষ্ট্ৰাইক হ'ল এখন বস্তু, এখন ভিডিঅ' আপোনাৰ ডাঙৰ চেনেলত এখন ভিডিঅ' এৰিছে, সেইখন ভিডিঅ'ত ভিউ বহুত আহিছে, আপুনি ভাবিলে মই আৰু ভিডিঅ' নবনাওঁ দে, তাৰ চেনেলৰ ভিডিঅ'বিলাক আনি মোৰ চেনেলত এৰি দিওঁ, তাৰ পৰা ভিউ হ'ব, তাৰ পৰা পইচা কমাব পাৰিম। এইটো কপি কৰা হৈ যায়, চুৰি কৰা হৈ যায়। তো তাৰ চেনেলৰ ভিডিঅ'খন আনি আপোনাৰ চেনেলত এৰাৰ লগে লগে আপুনি এখন ষ্ট্ৰাইক পাব পাৰে। তাই যদি ষ্ট্ৰাইক দি দিয়ে আপোনাৰ চেনেলত এখন ষ্ট্ৰাইক লাগি যাব। তাই ইয়াত তেনেকৈ লিখি দিব যে সেইটো মোৰ ভিডিঅ' তুমি চুৰি কৰিছানে, এনেকৈ ডাইৰেক্ট কৈ দিব পাৰে আপোনাক। আৰু তাই যদি কয় যে মই তাক ষ্ট্ৰাইক নিদিওঁ, তাৰ পৰা মই আৰু বহুত পইচা লুটাৰ ব্যৱস্থা কৰোঁ, তেনেহ'লে আপোনাৰ নামত থানাত গৈ এখন FIR দি আহিব পাৰে। এইটো হ'ল কপিৰাইট ষ্ট্ৰাইক বুলি কয় ইয়াক। তো ইয়াৰ পৰা আপোনাক সাৱধান থাকিব লাগিব। মই আগত খাইছিলোঁ এইবিলাক কপিৰাইট ষ্ট্ৰাইক বহুতবিলাক, তাৰ কাৰণে মোৰ কিবা কিবি জনা হৈ গৈছে। তো ক'ব এতিয়া কপিৰাইট ক্লেম ন কি? আৰু কপিৰাইট ক্লেম হ'ল আপুনি যদি এণ্টাৰটেইনমেণ্ট ভিডিঅ' বনাই থাকে, যেনে জাষ্ট এক্সাম্পল কমেডি ভিডিঅ' বনায়, এনে বহুত ভিডিঅ' আছে এইবিলাক যদি বনায় হাঁহিৰ কাৰণে, ইয়াৰ ভিতৰত আপুনি নিশ্চয় চাব কি কোনো এটা মিউজিক ইউজ কৰোঁ মই, সেই মিউজিকটো ক'ৰ পৰা ল'ব? যদি এক্সাম্পল এখন গানৰ এখন MP3 লৈ ল'লে, এখন বেলেগ এখন কোম্পানীৰ জাষ্ট T Series আছে, Sony আছে, সিহঁতৰ যদি এখন কিবা এটা মিউজিক আপুনি লৈ ল'লে, সেই মিউজিকবিলাক লোৱাৰ পিছত আপোনাৰ ভিডিঅ'ৰ ভিতৰত ইউজ কৰিলে, আপুনি ভিডিঅ'টো আপলোড কৰি দিলে, আপলোড কৰাৰ লগে লগে তাত থাকিব এখন কপি বুলি লেখা, C বুলি লেখা আহিব এখন ৰাউণ্ডৰ ভিতৰত। সেই Cটো লেখা আহা মানে আপোনাৰ তাত কপিৰাইট ক্লেম সিহঁতে দি দিল। আপুনি সেইখন ভিডিঅ'ৰ পৰা যিমান টকা ইনকাম কৰিব তাৰ পৰা কিবা এখন পাৰ্চেণ্টেজ সিহঁতে লৈ ল'ব।
তাত আপোনাৰ কোনো টেনশ্যন নাই, আপোনাৰ জাষ্ট পইচা ইনকামটো কম হ'ব, ইয়াত কোনো টেনশ্যন নাই। কপিৰাইট ক্লেম আহিলে ক্লেম দেখি ভয় খাই লাভ নাই, কিন্তু ষ্ট্ৰাইকৰ পৰা সাৱধান থাকিব। জাষ্ট কাৰোবাৰ চেনেলৰ লগো আছে দেখি মোৰ চেনেলত চাইটত DDF 360 বুলি আছাম লিখা আছে, সেইটো যদি আপুনি ইউজ কৰে মই আপোনাক ষ্ট্ৰাইক দিব পাৰোঁ দে, কিন্তু মই নিদিওঁ এনেকুৱাকৈ কাকো ষ্ট্ৰাইক, সেইটো মই দিব নোখোজোঁ। মই খাইছোঁ, মই জানো কেনেকুৱা লাগে। তো সেইটো আপোনাৰ যদি ধ্যান ৰখাটো একেবাৰে অনিবাৰ্য, ক'ত ৰাখিবই লাগিব এইবিলাক কপিৰাইট। এতিয়া মই কপিৰাইটৰ পৰা গুচি যাই কমিউনিটি গাইডলাইনৰ ভিতৰত অলপমান আপোনালোকক কৈ দিওঁ, অলপমান হিণ্ট দি দিওঁ মই আপোনালোকক। ইয়াৰ ভিতৰত কমিউনিটি গাইডলাইন মই যিবিলাক খাইছোঁ মানে সেইবিলাকেই ক'ম আপোনালোকক। মই এটা ভিডিঅ'ত প্ৰথমত এখন মাৰ্ডাৰ কৰিছিল কোনোবাই, সেইখন ভিডিঅ' মই ইউটিউবত এৰিছিলোঁ। সেইখন ভিডিঅ'ৰ পৰাই মোৰ কমিউনিটি গাইডলাইন ষ্ট্ৰাইক লাগি গৈছে এখন, তাত জাষ্ট এখন ষ্ট্ৰাইক লাগিছে তাত। তো 2 নম্বৰ এইটো মই নিজে লগা হৈছে। 2 নম্বৰ হ'ল আপুনি যদি কোনো গালি গলাজ দিয়ে, বেয়া ভাষা ইউজ কৰে ভিডিঅ'ৰ ভিতৰত, তেনেহ'লে আপোনাৰ কমিউনিটি গাইডলাইন ষ্ট্ৰাইক আহি যাব, এজ ৰেষ্ট্ৰিক্ট আহি যাব। এনেকুৱা মানে কমিউনিটি গাইডলাইন ষ্ট্ৰাইক আছে। কোনো বম ব্লাষ্ট কৰিব নোৱাৰে, যে কোনো বম ব্লাষ্টৰ ভিডিঅ' আপলোড কৰিব নোৱাৰে, কোনো মৰা মানুহৰ ভিডিঅ' আপুনি আপলোড কৰিব নোৱাৰে, কোনো মৃত্যু বস্তুৰ ভিডিঅ' আপলোড কৰিব নোৱাৰে, কোনো সৰু বাচ্চাৰে কোনো কাম কৰি আছে, জাষ্ট এক্সাম্পল আপোনাৰ ল'ৰা এজনে ল'ৰাৰে আপুনি এখন কাম কৰাই আছে, সেইখন ভিডিঅ' আপুনি আপলোড কৰিব নোৱাৰে। সেইটো কমিউনিটি গাইডলাইনৰ ওপৰত মানে হৈ যায়, বা চাইল্ড কিবা কিবি আছে, এইটো মানে ছেক্সুৱেল কণ্টেণ্ট এইবিলাক মানে আপলোড কৰিব নোৱাৰে। এইবিলাক সকলোবিলাক যিটো হ'ল মানে কমিউনিটি গাইডলাইনৰ ওপৰত পৰি যায়। এইবিলাক ভিডিঅ' মানে আপলোড কৰিব নালাগে ইউটিউবত, ইউটিউব এইবিলাক ছাপোৰ্ট নকৰে। তো মই এইটোৱে ক'ম আপোনালোকক কি আপোনালোকে এনেকুৱা ভিডিঅ' নেৰিব নিজৰ চেনেলত যদি লং টাইম লাষ্টিং কৰিব খোজে। ভিডিঅ'খন ডাঙৰ হৈ আছে, মই আৰু 2-4টামান কথা কৈ সেই ভিডিঅ'খন শেষ কৰোঁ। মই নেক্সট ভিডিঅ'ত আপোনালোকক ক'ম চেনেল কেনেকৈ বনাব লাগে, চেনেলত পইচা কমোৱা ছিষ্টেমটো কেনেকৈ আনিব লাগে, আৰু এনে বহুতো কথা আছে, মই আপোনালোকক সেইবিলাক ক'ম লাহে লাহে। ইয়াৰ কাৰণে মাত্ৰ আপোনালোকে মোৰ চেনেল ছাবস্ক্ৰাইব কৰিব লাগে, ভিডিঅ'বিলাক লাইক কৰিব আপোনালোকে। তো এইখনতো গ'ল কমিউনিটি গাইডলাইনত এইবিলাক বস্তু আছে, সেইবিলাক আপুনি ইউটিউব কমিউনিটি গাইডলাইন গৈ ভালদৰে চাই ল'ব পাৰে। এতিয়া মই আপোনালোকক ক'বলৈ ওলাইছোঁ, আপোনাক ইউটিউবৰ পইচাটো কোনে দিয়ে, এইটো মেইন কথা। ইউটিউবৰ পইচাবিলাক কোনে দিয়ে? আজি যেনেকুৱা নিউজ 18ত আহি কথা পাতিল, এজনে মোবাইল কিনিব পাৰে, মাহৰ পইচা দিয়ে নে? তো এই পইচাখিনি আপোনাক কোনে দিব? ইউটিউবত এনে ভিডিঅ' আপলোড কৰিলে কোনোবাই পইচা নিদিয়ে। আপুনি যিকোনো ভিডিঅ' আপলোড কৰে পইচা নাপাব আপুনি। গুগল এডচেন্সৰ লগত আপোনাৰ জড়িত থাকিব লাগিব। এডচেন্স কি? এডচেন্সো এখন গুগলৰ প্ৰডাক্ট, এডভাৰটাইজমেণ্ট তাত লৈ আহে। আপুনি ক'ব এতিয়া এডভাৰটাইজমেণ্ট আৰু কি দিয়ে? আৰু আপুনি চাইছে বহুত ভিডিঅ'ৰ মাজত কি ভিডিঅ' চাওঁতে এখন এড আহি যায়, সেইখন স্কিপ কৰিব লাগে বা স্কিপ কৰিব নোৱাৰে। এইবিলাক হ'ল এড। সেইবিলাক এটাকৈ এড দেখিলে কিবা এখন পইচামান আপোনালোকক দিব, মানে আপুনি যদি চেনেল বনাই থাকে তাৰ পৰা মানে কিবা এখন পইচা পাব আপোনাৰ ভিডিঅ'খন যদি ক'তবা চলে। তো ইউটিউবত এতিয়া নতুন ৰুল যিটো 2018ত কৰিল, এইটো অলপ ডাঙৰ ৰুল কৰিছে নতুন ইউটিউবাৰৰ কাৰণে। তো আপোনালোকৰ ধৈৰ্য ধৰিহে এখন চেনেল বনাব লাগিব। মই কৈ দি আছোঁ আপোনালোকক, 4000 ঘণ্টা ৱাচ টাইম এইটো আপোনাক হোৱাটো উচিত, আৰু 1000 ছাবস্ক্ৰাইবাৰ লাগিব, তেনেহ'লেহে আপুনি ইউটিউবৰ পৰা পইচা কমাব পাৰিব, নহ'লে নোৱাৰিব। ইয়াৰ কাৰণে আপোনাক পাৰ ডে ভিডিঅ' আপলোড কৰি যাব লাগিব। তো পাৰ ডে 1-2টা ভিডিঅ' আপলোড কৰি যাব লাগিব। তো এনেকৈ আপুনি যদি আপলোড কৰি যায় তেনেহ'লেহে আপুনি ইউটিউবৰ পৰা কিছু পইচা কমাব পাৰিব। যদি আপোনাৰ আৰু এটা কথা মই কৈ দি আছোঁ, যদি ইউটিউবৰ ভিতৰত আপুনি পইচা কামাবলৈ গৈ আছে, যে মই ইউটিউবৰ পৰা পইচা কামাম, তেনেহ'লে মোৰ হিচাপত ইউটিউবটো নকৰা আপোনাৰ হিচাপে ভাল। কাৰণ ইউটিউবত যদি আপুনি পইচা কামাবলৈ যায়, আপোনাৰ লোভটো অলপ বেছি হ'ব। লোভটো বেছি হ'লে আকৌ কি আপুনি পইচা কামানোৰ তালত থাকিব, আপুনি এডচেন্স এইবিলাক চব বেয়া হৈ যাব। এইবিলাকৰ ভিতৰত বহুত গাইডলাইন আছে, মই চাইছোঁ, এইবিলাক সকলোবোৰ বস্তুৱেই চাইছোঁ মই। অহাৰ আগত আপোনালোকৰ এটা কথাই ভাবিব লাগিব যে ইউটিউবৰ সহায়ত মই জীৱন নচলাম। ইউটিউব এখন পাৰ্ট টাইম, আপোনাৰ বেলেগ কাম কৰি আছে ভাল কথা, ইউটিউব এখন পাৰ্ট টাইম ঠাই। ইয়াত আহি আপুনি এখন ভিডিঅ' বনালে, আপোনাৰ নলেজ আছে, সেইটো মানুহৰ লগত শ্বেয়াৰ কৰিলে ভাল কথা, মানুহে ভাল পাব আপোনালোকক। কিন্তু কপি বস্তু ইউজ নকৰিব। আৰু এতিয়া মই কৈ আছোঁ এডচেন্সটো বনোৱাৰ কাৰণে আপুনি এডচেন্সত সকলোবোৰ পইচাই ল'ব পাৰে, কিন্তু এডচেন্সত আপুনি $100 নহ'লে উঠাব নোৱাৰে। তাত আপোনাৰ $100 হোৱাটো লাগিবই $100 নহ'লে আপুনি এটকাও তাৰ পৰা উঠাব নোৱাৰে। তো আজি মই আৰু ইমান নবকোঁ, তো বকিলে ইমান বেয়া দেখা যায়, আৰু ইমান ডাঙৰ ভিডিঅ' হ'লে আপোনালোকে চাই বৰিং লাগিব। তো নেক্সট ভিডিঅ'ত মই আপোনালোকক ক'ম কি এখন ইউটিউব চেনেল কেনেদৰে বনাব পাৰি, ইউটিউবৰ ভিডিঅ' কি ছফ্টৱেৰৰ সহায়ত এডিটিং কৰাটো ভাল হ'ব, ইউটিউবৰ কাষ্টম থাম্বনেইল কেনেকৈ লগাব লাগে, ইউটিউবৰ টেগ কাক কয়, ডিছক্ৰিপশ্যন কাক কয়, ছাবটাইটেল কাক কয়, এন'টেশ্যন কাক কয়, এন'টেট স্ক্ৰীন কাক কয়, কাৰ্ড কাক কয়,
এইবিলাক যিটো ইউটিউবৰ যিটো মানে সিৰিজ মানে ইউটিউবৰ বিষয়ে সকলোবোৰ বস্তু যিটো হয় সেইটো মই আপোনালোকক কোৱাৰ কাৰণে চেষ্টা কৰিম এখন যাতে আপুনি ভাল ইউটিউবাৰ হ'ব পাৰে যাতে ভৱিষ্যতত কিবা এখন মানে কৰিব পাৰে ইউটিউবৰ পৰা সেইটোৱে মই আশা ৰাখি এইখন ভিডিঅ' সামৰিলোঁ তো বন্ধুসকল ভিডিঅ'খন যদি ভাল লাগি থাকিছে তেনেহ'লে ভিডিঅ'খন লাইক কৰিব শ্বেয়াৰ কৰিব মোৰ ভয়েস ইমান ভাল অহা নাই কাৰণ মোৰ পিচিটো অলপ বেয়া হৈ আছে নেক্সট ভিডিঅ'ত মই নিশ্চয় মোৰ ভয়েসটো ভাল কৰাৰ কাৰণে চেষ্টা কৰিম আৰু মই এজন গোৱালপাৰী অসমীয়া ল'ৰা মোৰ অসমীয়া ইমানো ভাল নহয় তো বন্ধুসকল ভিডিঅ'টো দেখাৰ কাৰণে আপোনালোকৰ ওচৰত বহুত বহুত ধন্যবাদ থ্যাঙ্কস ফৰ ওয়াচিং